আগতেই যদি গম পালোহেঁতেন তোৰ নিচিনা এটা ফাল্টু প্লেয়াৰ এটা গেজুৱা প্লেয়াৰে ইয়াত খেলিবলৈ আহিছে তেতিয়া মই ইয়াত খেলিবলৈকে নাহিলোহেঁতেন ময়ো তোক দেখি সেইটোৱে ভাবিছিলোঁ হ'ব টচ কৰ পইণ্টছ আছে নাই ক'ত থাকিব তইতো কাৰণ বহুত দিন ভিক্ষা খুজিবলৈ যোৱাই নাই ঐ কাৰোবাৰ ওচৰত কইন্স আছে এ নাই মুকুত টকা 500হে আছে খুচুৰা পইচা মুকুত নাই কইন্স এটা নাই বে ঐ যদি এই পাত তোৰ সেউজীয়া ঠাইটো পৰে তেতিয়া তই জিকিলি যদি এইটো চাইড পৰে মই জিকিলো দেই ঐ চা যিমান মুখ্য মই দেখিবলৈ সিমান মুখ্য নহয় পাতে বাৰু টচ কৰে নে তেনেহ'লে কিহে কৰিম এই মোবাইলটো আকৌ যদি গ্লাছখন দি পৰে তই জিকিলি আৰু যদি পিঠিটো দি পৰে মই জিকিলো মই ক'বলৈ ধৰিছিলোঁহে মোবাইলৰ ভিতৰত এপ আছিলে তাত টচ কৰিলোহেঁতেন এতিয়া কি কৰিলি বাৰু তই তেনেহ'লে আগতেই ক'ব লাগিছিলে মইনো কি জানো কিন্তু পিঠি দি পেলাই পৰিলে দেই আগ চাইডটো ভাগিলে সেইটো মোৰ দৰকাৰ নাই পিঠি দি পৰিলে মই বেট ধৰিম কিন্তু আজিলৈকে মোৰ বল কোনেও ধৰিবকে পৰা নাই ৰ এতিয়াও এটা আছে আমাৰ কোন পুষ্পা আরে তোর যদি দম আছে পুষ্পা আউট করি পুষ্পা রান লো ওয়া থোমা এইটো ভঙা ভৰিলে কোনে খেলিবলৈ মাতিছিলে বল দে উইকেট কে বল রান লছে বল দে ঐ বল নেহি পুষ্পা মই কেলা তল নপৰো পুষ্পা জেগাত থাকিবি আজিৰ পৰা আমাৰ ইয়াত খেলিবলৈ নাহিবি কেলা চা ওপেনাৰ কিন্তু মই যাম আকৌ ৰ'দ ঘাই মাজে মানে ফৰকাল কথা এই গাখীৰ খোৱা বয়সত তই বেট ধৰিবলৈ যা চাওঁ যা তই বল দে তই ফিল্ডিং কৰ বেট মই ধৰিম চা ইঞ্জিন তেলটো হ'লে ভাল হয় নাকত তেল দি শুই থাকে যা কেলা বেট দে আৰু তই কি বেট যা হাইটটো চাচোন কেলা অকণ ওখ হ ঐ যা তই কি বেট যা
চ' গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট বক্সত আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' নেক্সট ভিডিঅ' আৰু সোনকালে আহি আছে ইয়াৰ পিছত কি বনাওঁ এতিয়ালৈকে ভবা নাই চ' এইটো ভিডিঅ'টো প্লিজ কিন্তু এটা শ্বেয়াৰ কৰক আৰু আগৰ চেনেলটোৰ মানুহখিনিয়ে যাতে এই ভিডিঅ'টো পায় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ চ' ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ